নমস্কাৰ বন্ধু বান্ধৱী সকল আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আৰু বৰ্তমান মই কৰি আছো অসমৰ জনপ্ৰিয় সংগীত শিল্পী সুবাসনাদত্তৰ এটি খুব সুন্দৰ অসমীয়া গীত আপুনি আহিব সেই গীতটিত এটা ডান্স টিউটৰিয়েলৰ সিৰিজ আৰু এটো হৈছে তাৰ দ্বিতীয়টো ভিডিঅ' আৰু এই ভিডিঅ'টোতে আমাৰ শিকাৰুসকলৰ জ্ঞাতাৰ্থে মই জনাব বিচাৰিছো যে মই এই গীতটোৰ ওপৰত এই নৃত্যটিৰ ওপৰত এটা ডান্স চ্যালেঞ্জ ৰাখিছো তেওঁলোকে সম্পূৰ্ণ নৃত্যটি ফলো কৰি সম্পূৰ্ণ টিউটৰিয়েলটো ফলো কৰি তেওঁলোকে পাৰফৰ্ম কৰি আপোনালোকৰ বৰ্তমানৰ মোবাইলৰ স্ক্ৰীনত দেখা পোৱা নাম্বাৰটোত মোলে প্ৰেৰণ কৰিব লাগিব আৰু যাৰ নৃত্য আটাইতকৈ বেছি ভাল লাগিব সেই গৰাকী প্ৰতিযোগীক মোৰ ফালৰ পৰা পুৰস্কৃত কৰিম গতিকে আহক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এইখিনিতে ক'ব বিচাৰিছো যে বহু গৰাকী ছাত্ৰীয়ে মোলে বৰ্তমান পাৰফৰ্ম কৰি তেওঁলোকৰ ভিডিঅ' পঠাইছে তেওঁলোকে খুব সুন্দৰকৈ কোৰিঅ'গ্ৰাফিটো ফলো কৰিছে আৰু যাৰ যি ভুল ত্ৰুটি আছে মই ফোন যোগে তেওঁলোকক মই শুধৰাই দিছো আৰু তেওঁলোকে প্ৰেক্টিছ কৰি আছে গতিকে আপোনালোকৰ কোনোবা যদি বাকি আছে মোলে ভিডিঅ' প্ৰেৰণ কৰিব মই নিশ্চয়কৈ সহায় কৰিম গতিকে আহক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টি কেমেৰা কৰাত মোক সহায় কৰিছে পল্লৱে আৰু যিসকলে এতিয়াও মোৰ ইনষ্টাগ্ৰাম ফলো কৰা নাই মোৰ ইনষ্টাগ্ৰাম আইডিটো হৈছে Lakhya Jyoti দাস যাৰ লিংক মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ ফলো কৰিব আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু কমেণ্ট কৰিব যোৱাটি ভিডিঅ'ত আমি এৰিছিলোঁ আমাৰ কেতিয়া কোৱেশ্যন আছিলে নেক্সট অভিমান বাঢ়িব 1 2 অভিমান 1 2 অভিমান বাঢ়িব দোলা হাস্তা হ'ব আমাৰ বাহাটো দোলা হাস্তা হ'ব এইটো 1 2 দোস্ত হ'ব 1 2 that means 1 2 বাঢ়িব then আজি আমি আগতে দেখে ধৰি কোমলকে আগতে আমি আজি then কাখৰতে ৰৈ আপুনি দুটা ফ্ৰেম কাখৰতে এপাক ঘূৰি শিখাৰ মুদ্ৰা দুইফালে ললো দেন ভৰিখন আৰামত দি ললো 1 2 জাম্প কৰি কাখৰতে ৰলে আপুনি ৰাইট সাইডে যাম ডোলা হাস্তা থাকিব আপুনি দেন এনে আপুনি আপুনি আহিব দেন অভিনয় বাওঁ হাতটো কঁকালত লম এইটো মুদ্ৰা লম দুটা আঙুলি লম অভিনয় আকৌ কৈ দিছোঁ মই অভিনয় মৰম কি জানে মৰম অলপ হাৰ্ডনেটো মুদ্ৰাত যাম মৰম কি জানি ক্লেপ 1 ক্লেপ 2 আকৌ বাই কৈ দিছোঁ অভিনয় মৰম কি জানি দেন পিছলৈ যাম দৌৰি পিছলৈ গ'লোঁ মোৰ অনুৰাগ হ'ব মোৰ অনুৰাগ মাথো আপুনি আৰু এইখিনিতে এটা গীত আহে আৰু সেই গীতটো যদি আমি ধৰিবলৈ চেষ্টা কৰোঁ আমাৰ নৃত্যটি আমাৰ কোৰিঅ'গ্ৰাফিটি বহুত বেছি ভাল লাগিব গতিকে সেই গীতটো আমি এতিয়া ধৰিম পেনীটো ধৰিম এনেকৈ পেনীটো ধৰি যাম 1 2 পেনীটো ধৰি 1 2 then পেনীটো ধৰি পিছলৈ আহিলোঁ 1 2 3 টাক আৰু এইখিনিতে আমাৰ প্ৰথম শব্দটো আৰু আমি এতিয়া সমাই কৰিছোঁ আমাৰ গীতটিৰ প্ৰথমটি মিউজিকত আৰু সেই মিউজিকত আমি কেইটামান চিম্পল ষ্টেপ লওঁ কাৰণ কোৰিঅ'গ্ৰাফিটো মানে খুব বেছি মই জটিলো কৰা নাই খুব বেছি সহজো কৰা নাই কাৰণ আমাৰ শিক্ষাৰ্থীসকলৰ পাৰদৰ্শিতাৰ ওপৰত ভিত্তি কৰি মই কোৰিঅ'গ্ৰাফিটো কৰিছোঁ হয়তো কিছুলোকে খুব ট্ৰেইন হ'ব পাৰে বা কিছুলোকে নতুনকৈ শিকিছে গতিকে সকলোৰে সুবিধা হোৱাকৈ অলপমান ইণ্টাৰমিডিয়েট টাইপত মানে লেভেলত মই কোৰিঅ'গ্ৰাফিটো কৰিছোঁ গতিকে এতিয়া আমি যিহেতু ষ্টেজত পাৰফৰ্ম কৰি আছোঁ ষ্টেজত পাৰফৰ্ম কৰোঁতে ষ্টেজ কাভাৰিং ইজ ভেৰি ইম্পৰ্টেণ্ট তেতিয়া পাৰফৰ্মেঞ্চটো ফুলফিল হয় গতিকে আমি ষ্টেজ কাভাৰিঙৰ কাৰণে কেইটামান ষ্টেপ 1 2 3 4 হাতৰ মুদ্ৰাটো চাব আগৰ পৰা কৰিছোঁ মই 3 then 4 আৰু চাব 1 2 1 2 তাৰপিছত যাব 1 2 দুটা স্পীড লওঁ 3 4 আৰু এই ষ্টেপকেইটা মই কেমেৰাত অসুবিধা হোৱাৰ কাৰণে মই জাষ্ট আগলৈ বা পাছলৈ গৈ দেখাইছোঁ কিন্তু এই ষ্টেপকেইটা তোমালোকে মানে যেতিয়া ষ্টেজত পাৰফৰ্ম কৰিবা ষ্টেজৰ গোটেই ৰাউণ্ডটো তোমালোকে এই ষ্টেপকেইটা তাত পাৰফৰ্ম কৰিবা গোটেই ষ্টেজ কাভাৰিংটো কৰি ল'ব আৰু আমাৰ দুটা স্পিন কৰিলোঁ দুটা স্পিনৰ পাছত আমাৰ ষ্টেপটো
শিকাব গৈ আছো সেই ষ্টেপটো তোমালোকে গোটেই কভাৰিং কৰাৰ পাছত যেটা সেন্টাৰ ষ্টেজ পাবাহি সেই সেন্টাৰ ষ্টেজত তোমালোকে এই ষ্টেপটো দিবলৈ চেষ্টা কৰিবা আৰু সেই ষ্টেপটো হৈছে তোমাবা 1 2 3 1 2 3 ক্লাসিক্যাল আৰু সিস্টেম এই দুইটা ডান্স ফিউজন ব্যাটার ফুল স্টাইল এই ষ্টেপটো তোমালোকে আছে আকৰবা কৈ দিছো 1 2 3 1 2 3 আৰু এতিয়া এক্স্যাক্টলি মই কথাটাত যাও কথাত আমি সৃষ্টি দুটা কম্বিনেশনৰে আৰু এটা ষ্টেপ মই দেখাব বিচাৰিছো এটো হৈছে 1 2 then 3 4 এটো পুৰা হাসটা চক্ৰ বুলি কোৱা যায় কাৰণ কথা শিকা হ'লে যারা সাপোর্ট থেকে জানে মই দুনো মোবাইল আকবাৰ দেখাই দিছো দুটা ষ্টেপৰ লিংক মই দেখাই দিছো 1 2 3 1 2 3 1 2 3 4 তাৰ পাছত আগলৈ যাম অকণমান অভিনয় যাম এক্সপ্ৰেছনত যাম আগলৈ যাম কোনোবা এজন স্বাদ যাম এনেকৈ যাম এটা বিট আহিব বিট আমি এনেকৈ লাষ্ট কৰি দিম এইখিনি যেতিয়া মিউজিকৰ লগত নাচিম বিট আৰু লিংক এই সকলোখিনি মিউজিকৰ লগত নাচিলে আপোনালোকে গম পাই যাব আৰু এই ষ্টেপটোৰ পাছতে বা লাষ্ট কৰা ষ্টেপটোৰ পাছতে এনেকৈ দিব পাৰে বা এনেকৈ লাষ্ট কৰিব পাৰে বিটটোৰ লগত মানে ৰাখি পেলাই আপোনালোকে কৰিব লাগিব তাৰ পাছত কৈ আছো মই পিছৰ এটা খুব সফট মিউজিক আহে আৰু সেই সফট মিউজিকটোৰ পাছতে আমাৰ যিখিনি মাজৰ অন্তৰাখিনি ষ্টাৰ্ট হয় তো সেই সফট মিউজিকটো এটা খুব ষ্টেপ মই দিব বিচাৰিছোঁ সেইটো হৈছে প্ৰথমে চাবা হাতটো চাবা অকণমান 1 2 3 4 আকৌ ভাবিছোঁ 1 2 3 4 আৰু ষ্টেপকেইটা পুহৰিমান আগত ল'বা দেন অলপ কঁকালটো লগত খেলিবা ৰাইট লেফ্ট কৰি দিবা মানে ৰাইটৰ পৰা লেফ্টত যাবা দেন 1 2 3 4 প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল অতি সোনকালে তৃতীয়টি ভিডিঅ'ত পুনৰ লগ পাম কিন্তু তেতিয়ালৈকে নৃত্যটো শিকি থাকিবা আৰু ডান্স চেলেঞ্জটোত অংশগ্ৰহণ কৰিবলৈ একেবাৰে নাপাহৰিবা থেংক ইউ